নমস্কাৰ শিক্ষাগুৰুসকল, মোৰ নাম কমল পাল আৰু আপোনালোকক মোৰ ইউটিউব চেনেলত স্বাগতম জনাওঁ। শিক্ষাগুৰুসকল, আজি মই এই ভিডিঅ'ত আপোনালোকক দেখাম যে আপোনালোকে ইভালুৱেশ্যনৰ 90% আৰু গুণোৎসৱৰ পৰা 10% উলিয়াই কেনেকৈ আমাৰ ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক অগ্ৰগতিৰ খতিয়ান পত্ৰ ফিলআপ কৰি ছাত্ৰ ছাত্ৰীৰ ফাইনেল ৰেজাল্ট উলিয়াব। তাই শিক্ষাগুৰুসকল, আপোনালোকে এই ভিডিঅ' স্কিপ নকৰাকৈ সম্পূৰ্ণ চাব আৰু আপোনালোকে যদি মোৰ চেনেলটো এতিয়ালৈ সাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰিব আৰু নটিফিকেশ্যন বেল আইকন টাচ কৰি অল কৰি দিব। ধন্যবাদ। শিক্ষাগুৰুসকল, আপোনালোকে স্ক্ৰীনত দেখা পাই আছে ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক অগ্ৰগতিৰ খতিয়ান পত্ৰ। ইয়াতে মই ক্লাছ 5ৰ এটা ডেমো মাৰ্কশ্বিট বনাইছোঁ। এইখন ফলো কৰি আপোনালোকে যিকোনো ক্লাছৰ মাৰ্কশ্বিট বনাব পাৰিব আৰু ইভালুৱেশ্যনৰ 90% আৰু গুণোৎসৱৰ 10% উলিয়াই আপোনালোকে ফাইনেল ৰেজাল্ট উলিয়াব পাৰিব। শিক্ষাগুৰুসকল, আমাৰ প্ৰতিটো ষ্টুডেণ্টৰ বছৰত 4টা ইউনিট টেষ্ট হয়। ইয়াতে আপোনালোকে দেখা পাই আছে ফাৰ্ষ্ট ইউনিট টেষ্ট, ছেকেণ্ড ইউনিট টেষ্ট, থাৰ্ড ইউনিট টেষ্ট, ফ'ৰ্থ ইউনিট টেষ্ট। এইখন আমাৰ ক্লাছ 3, 4 আৰু 6, 7ৰ ক্ষেত্ৰত আমাৰ ভৰাব লাগিব, ফিলআপ কৰিব লাগিব। আৰু এইবাৰ আমাৰ যিহেতু 5 আৰু 8ৰ এনুৱেল এক্সাম হৈছে, অৰ্থাৎ বাৰ্ষিক পৰীক্ষা হৈছে, এওঁলোকৰ মাৰ্কবিলাক আমাৰ ইয়াতে ভৰাব লাগিব। তো মই এইটো আপোনালোকক বুজাই দিম। প্ৰথম ইউনিট টেষ্টৰ মাৰ্ক আপোনালোকক প্লাছ কৰি পাৰ্চেণ্টেজটো কেনেকৈ উলিয়াব এইখন দেখাই দি আছোঁ। প্ৰথম আপোনালোকে ইয়াতে দেখা পাই আছে আমাৰ L1ত কিমান পাইছে 45, L2ত আমাৰ কিমান পাইছে 35, মেথছত আমাৰ কিমান পাইছে 40, পৰিৱেশত আমাৰ কিমান পাইছে 46 আৰু আৰ্ট এডুকেশ্যনত আমাৰ কিমান পাইছে 40। অৰ্থাৎ ইয়াত আমাৰ টোটেল 5টা এক্সাম হৈছে। টোটেল 5টা মাৰ্ক আমি যেতিয়া প্লাছ কৰিলোঁ ষ্টুডেণ্টৰ, আমি ইয়াতে কিমান পাইছোঁ 206। এতিয়া আমাৰ কি কৰিব লাগিব, 206ৰ পাৰ্চেণ্টেজ উলিয়াব লাগিব। তাৰ 206ৰ পাৰ্চেণ্টেজ কেনেকৈ উলিয়াম, ইয়াতে আমি 206 লিখিম। লিখাৰ পিছত আমি ডিভাইড, এতিয়া আমি কিমান দি ডিভাইড কৰিম, ইয়াতে যিহেতু আমাৰ 5টা ছাবজেক্টৰ এক্সাম হৈছে, প্ৰতিটো ছাবজেক্ট আমাৰ 50 মাৰ্ক কৰি হৈছে। তাৰ টোটেল 250 মাৰ্কৰ আমাৰ এক্সাম হৈছিলে। তা আমাৰ 206ক আমাৰ কি কৰিব লাগিব, যেহেতু 250 মাৰ্কৰ এক্সাম হৈছে, আমাৰ 2.5 দি ডিভাইড কৰিব লাগিব। তা 2.5 দি যেতিয়া আমি ডিভাইড কৰিম, ইয়াত আমি কি পাই যাম 82.4%। যদি আপোনালোকৰ এমই স্কুল হয়, এমই স্কুলৰ ক্ষেত্ৰত আমাৰ সায়েন্স আৰু সোশ্যাল সায়েন্স সাবজেক্ট আৰু এড হ'ব। ইয়াতে আমাৰ টোটেল সাবজেক্ট হৈ যাব 7টা। টোটেল সাবজেক্ট আমি 50 কৰি যদি আমি প্লাছ কৰোঁ, আমাৰ টোটেল মাৰ্ক হ'ব 350। 350 হলে আমাৰ কি কৰিব লাগিব, ইয়াতে আমাৰ যিমান মাৰ্ক প্লাছ কৰি হ'ব তাক আমাৰ কি কৰিব লাগিব 3.5 দি আমাৰ কি কৰিব লাগিব ডিভাইড কৰিব লাগিব। এইদৰে আপোনালোকে ছেকেণ্ড ইউনিট টেষ্টৰ মাৰ্ক আপোনালোকে ইয়াতে উলিয়াব পাৰিব, পাৰ্চেণ্টেজ উলিয়াব পাৰিব সেম প্ৰচেছত। এইদৰে আপোনালোকে থাৰ্ড ইউনিট টেষ্ট উলিয়াব পাৰিব বা ফাইনেল এক্সাম উলিয়াব পাৰিব। ইয়াতে আপোনালোকে কি কৰিব, যেহেতু ফাইনেল 100 মাৰ্কৰ হৈছে, ইয়াতে আপোনালোকে 100 মাৰ্কবিলাক আপোনালোকে টোটেলটো প্লাছ কৰি ল'ব। ইয়াতে মই প্লাছ কৰি আমি কি পাইছোঁ 400 পাইছোঁ। 400ক এতিয়া আমাৰ কি কৰিব লাগিব 5 দি ডিভাইড কৰিব লাগিব। যেহেতু আমাৰ 5টা ছাবজেক্ট হয় আৰু প্ৰতিটো ছাবজেক্ট 100 মাৰ্কৰ হৈছে, সেইকাৰণে 500 টোটেল আছিলে। তা 500 যেহেতু হৈছে, ইয়াতে আমাৰ পইণ্ট দি আমি 5 দি কি কৰিম 400ক ডিভাইড কৰিম। 400ক ডিভাইড কৰিলে আমি কি পাম, ইয়াতে 80% আমি পাই যাম। এতিয়া ইয়াতে আপোনালোকে পাৰ্চেণ্টেজ উলিয়াই আপোনালোকে ইয়াতে গ্ৰেডো বহাব পাৰিব। যেহেতু আমাৰ ইয়াতে গড় গ্ৰেড লিখাৰ কাৰণে কৈছে, ইয়াতে আপোনালোকে গ্ৰেড লিখি দিব। স্ক্ৰীনত দেখা পাই আছে কিমানৰ পৰা কিমান পাৰ্চেণ্টেজ পালে কি গ্ৰেড হ'ব, আপোনালোকে ইয়াতে লিখি দিব। এতিয়া মই ইয়াতে আপোনালোকক দেখাই আছোঁ ছাবজেক্ট ৱাইজ আমি প্লাছ কৰি। ইয়াতে আপোনালোকে দেখা পাই আছে আমাৰ ফাৰ্ষ্ট ইউনিট টেষ্টত কিমান পাইছে L1ত 40, তাৰপিছত কিমান পাইছে 42 ছেকেণ্ড ইউনিট টেষ্টত, থাৰ্ড ইউনিট টেষ্টত কিমান পাইছে 35 আৰু এনুৱেল এক্সামত কিমান পাইছে 80। যেহেতু আমি 5ৰ মাৰ্কশ্বিট বনাই আছোঁ, 100 মাৰ্কৰ এনুৱেল এক্সাম হৈছিলে, সেইকাৰণে আমি ইয়াতে 80 লিখিছোঁ। তা এই 4টা প্লাছ কৰি কিমান পাইছোঁ 202। এইদৰে সেম L2 যি আছে 35, 38, 42, 75, এইটো আমি প্লাছ কৰিব লাগিব। 4টা প্লাছ কৰি আমি কি পাম 109। এইদৰে সেম গণিত আপোনালোকে ইয়াতে প্লাছ কৰি দিব 4টা। তাৰপিছত আপোনালোকে ইয়াতে EVS আপোনালোকে প্লাছ কৰি দিব আৰু আপোনালোকে আৰ্ট এডুকেশ্যন ইয়াতে প্লাছ কৰি দিব।
প্লাস কৰি ইয়াতে আপোনালোকে দেখা পাই আছে মই প্লাস কৰি কিমান পাইছো 1002 অর্থাৎ 1002 পাইছো। এতিয়া আমাৰ ইয়াৰ পার্সেন্টেজ উলিয়াব লাগিব। তো ইয়াৰ পার্সেন্টেজ কেনেকৈ উলিয়াম ইয়াতে আপোনালোকে দেখা পাই আছে আমাৰ চাৰিটা এক্সাম হৈছে কিমান মাৰ্কৰ হৈছে টোটাল ইয়াতে 50 50 50 আৰু 100 অর্থাৎ টোটাল 250 মার্কৰ আমাৰ এক্সাম হৈছে। যেহেতু প্ৰথম এটা এক্সাম 250 মার্কৰ হৈছে 250 প্লাস ইয়াতে 250 যেহেতু ইয়াৰো 50 50 50 100 250 হবো তা 250 250 500 250 750 আৰু প্লাস 250 1000 প্লাস 250 অর্থাৎ আমি পাইছো 1250। এতিয়া আপোনালোকে স্ক্ৰিনত দেখা পাই আছে ক্যালকুলেটৰত 1002ক আমি কি কৰিলো 12 দি ডিভাইড কৰিলো। এতিয়া আমি ইয়াতে কিমান পাইছো 80.16% পাইছো। এতিয়া আপোনালোকৰ যদি 3 4 ৰ হয় বা 6 7 ৰ হয় আপোনালোকে টোটাল ইয়াতে লিখিব লাগিব কাৰণ ইয়াতে আপোনালোকে দেখা পাই আছে পঞ্চম আৰু অষ্টম শ্ৰেণীৰ বাবে এখন দিছে। আমাৰ যেতিয়া পঞ্চম বা অষ্টম শ্ৰেণী আমি প্লাস কৰিম টোটালটো আমি ইয়াতে লিখিম। আৰু ইয়াতে আপোনালোকে দেখা পাই আছে যদি আমাৰ তৃতীয় বা চতুৰ্থ শ্ৰেণীৰ বা ষষ্ঠ বা সপ্তম শ্ৰেণীৰ মাৰ্কবিলাক আমাৰ ইয়াতে লিখিব লাগিব লিখি আমাৰ ইয়াতে প্লাস কৰি বহাব লাগিব। এতিয়া শিক্ষাগুৰুসকল মই আপোনালোকক ইয়াতে যে মাৰ্ক আছে টোটাল মাৰ্ক ইয়াৰ 90% উলিয়াই দেখাম আপোনালোকে কেনেকৈ উলিয়াব। তা শিক্ষাগুৰুসকল ইভালুয়েশনৰ 90% ওলাবৰ কাৰণে আমাৰ কি কৰিব লাগিব 202 অৰ্থাৎ ইয়াতে আমি যিমান টোটাল মাৰ্ক পাইছো ডিভাইড 2.5 ইনটু 90% অর্থাৎ আমার 202 আমি পাইছিলো কিমানৰ ভিতৰত পাইছো আমি কিমান সাবজেক্ট আছিল আমাৰ টোটাল মাৰ্ক আছিল 250 একাৰণে আমি কি কৰিলো 2.5 দি ডিভাইড কৰিলো ইনটু কিমান পার্সেন্টেজ উলিয়াব কৈছে 90%। এতিয়া আপোনালোকে দেখা পাই আছে স্ক্ৰিনত ক্যালকুলেটৰ। এতিয়া আমি যেতিয়া ক্যালকুলেট কৰিছো আমাৰ কিমান পার্সেন্টেজ আহিছে 72.72%। অর্থাৎ আমার এই সাবজেক্টৰ অর্থাৎ L1 ৰ টোটাল মাৰ্কৰ 90% কিমান উলিয়াইছে 72.72%। সেম L2 ৰ মার্ক বিলাক আমি কি কৰিম টোটাল মার্ক কিমান পাইছে 190 আমি কি কৰিম ডিভাইড 2.5 ইনটু 90%। এতিয়া আপোনালোকে দেখা পাই আছে স্ক্ৰিনত ক্যালকুলেটৰত আমাৰ কিমান পার্সেন্টেজ উলিয়াইছে 68.4% উলিয়াইছে। সেম আপোনালোকে গণিতৰ ক্ষেত্ৰত আপোনালোকে সেম ফৰ্মুলা ইউজ কৰিব EVS ৰ ক্ষেত্ৰত আপোনালোকে সেম ফৰ্মুলা ইউজ কৰিব। আৰু আপোনালোকে ইয়াতে দেখা পাই আছে আমি যে ফাইনাল রেজাল্ট ওলাম ইয়াতে আমাৰ কিন্তু আর্ট এডুকেশনৰ মার্ক এড কৰাৰ অপশন দিয়া নাই। আমাৰ এই চাৰিটা যদি LP হয় এই চাৰিটা সাবজেক্টৰ মার্ক এড কৰি আমাৰ ফাইনাল রেজাল্ট উলিয়াব লাগিব। যদি ME স্কুল হয় তেনেহলে আমাৰ বিজ্ঞান আৰু সমাজ বিজ্ঞান আৰু হিন্দী এই 7টা সাবজেক্টৰ মার্ক যেহেতু আমাৰ গুণোৎসৱত 7টা সাবজেক্ট থাকে ME স্কুলৰ ক্ষেত্ৰত আৰু LP স্কুলৰ ক্ষেত্ৰত 4টা সাবজেক্ট থাকে তাৰ মার্ক আমাৰ ইয়াতে এড কৰি আমি ফাইনাল রেজাল্ট উলিয়াব লাগিব। তাই শিক্ষাগুৰুসকল এতিয়া মই আপোনালোকক গুণোৎসৱৰ 10% কেনেকৈ উলিয়াব সেইখন দেখাই তাৰপিছত ফাইনাল রেজাল্ট কেনেকৈ বনাব সেইখন দেখাই দিম। শিক্ষাগুৰুসকল আপোনালোকে স্ক্ৰিনত গুণোৎসৱৰ মাৰ্কশিট দেখা পাই আছে এইখন লাষ্ট ইয়াৰৰ হয়। ইয়াতে আপোনালোকে দেখা পাই আছে মার্কস অবটেইন আৰু টোটাল মার্ক L1 ত আছে মার্ক অবটেইনত আছে 14 আৰু টোটাল মার্কত আছে 16 L2 ত আছে মার্কস অবটেইনত 9 টোটাল মার্কত 10 আৰু ম্যাথছত আছে 17 টোটাল মার্কত আছে 18 আৰু EVS ত আছে 11 আৰু টোটাল মার্কত আছে 14। এতিয়া আপোনালোকে স্ক্ৰিনত দেখা পাই আছে এটা ফৰ্মুলা আছে ওপৰত মই লিখিছো প্ৰাপ্ত নাম্বাৰ তলত মই লিখিছো মোট নাম্বাৰ ইনটু 10 লিখি ব্ৰেকেটত মই পার্সেন্টেজ দিছো। এতিয়া কি কৰিলো আমি L1 ত কিমান পাইছিলো 14 পাইছিলো তো মই ওপৰত 14 লিখিলো তলত লিখিলো 16 তাৰ পিছত কি কৰিলো ইনটু 10। এতিয়া আপোনালোকে দেখা পাই আছে 140 মই ওপৰত লিখিলো আৰু তলত
16 লিখিলো এতিয়া 16 দি 140 ক মই ডিভাইড কৰি দিলো এতিয়া আপোনালোকে দেখা পাই আছে 8.75 ওলাইছে অৰ্থাৎ আমাৰ L1 ৰ গুণোৎসৱৰ 10% 8.75% এতিয়া মই L2 ৰ গুণোৎসৱৰ 10% উলিয়াই আপোনালোকক দেখাম আৰু ইজি প্ৰসেছত দেখাই আছো এতিয়া আপোনালোকে দেখা পাই আছে L2 ত কিমান পাইছিলে 9 পাইছিলে আৰু টোটাল মাৰ্ক কিমান আছিল 10 আমি কি কৰিম কিমান পাৰ্সেন্টেজ উলিয়াব লাগিব 10% আমি প্ৰথমে কি কৰিম 9 ক 10 দি ইনটু কৰি দিম ইনটু কৰিলে আমি কিমান পাই আছো 90 পাই আছো ডিভাইড 10 কৰি দিলো এতিয়া আমাৰ কিমান ওলাই আছে 9% ওলাই আছে এতিয়া আপোনালোকে ইজিলি ক্যালকুলেটৰত এনেকৈ উলিয়াব পাৰিব তাৰ পিছত ম্যাথছৰ 10% উলিয়াই আপোনালোকক দেখাই আছো ইয়াত আপোনালোকে দেখা পাই আছে 17 পাইছিলে ম্যাথছত কিমানৰ ভিতৰত 18 ৰ ভিতৰত তো মই 17 ক কিমান পাৰ্সেন্টেজ উলিয়াব কৈছে 10% তো 17 ইনটু 10 মই প্ৰথম ইনটু কৰি দিলো এতিয়া আপোনালোকে দেখা পাই আছে 170 ওলাইছে এতিয়া ডিভাইড 18 কৰি দিলো এতিয়া আপোনালোকে দেখা পাই আছে 9.44% ওলাইছে এইদৰে আপোনালোকে পরিবেশনৰ মাৰ্ক উলিয়াব পাৰিব তো শিক্ষাগুৰুসকল ইয়াতে আপোনালোকে দেখা পাই আছে ইভালুয়েশনৰ 90% আৰু গুণোৎসৱৰ 10% ইয়াতে প্লাস কৰিবলৈ কৈছে তো মই দুটা প্লাস কৰিলো প্লাস কৰি পাইছো 81.47% L2 প্লাস কৰিলো 77.4% ম্যাথছ প্লাস কৰিলো 79.28% আৰু পৰিবেশ অধ্যয়ন প্লাস কৰিলো 84.89% এই চাৰিটা আমাৰ কি কৰিব লাগিব আকৌ টোটাল চাৰিটাক আমাৰ কি কৰিব লাগিব প্লাস কৰিব লাগিব তো আপোনালোকে স্ক্ৰিনত ক্যালকুলেটৰ দেখা পাই আছে মই চাৰিটা প্লাস কৰিলো প্লাস কৰি কি কৰিম আমি ইয়াৰ এভাৰেজ পাৰ্সেন্টেজ উলিয়াব লাগিব তো এভাৰেজ পাৰ্সেন্টেজ উলিয়াবৰ কাৰণে আমাৰ কি কৰিব লাগিব টোটাল যিমান পাৰ্সেন্টেজ হৈছে তাক আমাৰ কি কৰিব লাগিব 4 দি ডিভাইড কৰিব লাগিব তো মই 4 দি ডিভাইড কৰিলো ডিভাইড কৰাৰ পিছত আমি কিমান পাইছো ইয়াতে আপোনালোকে দেখা পাই আছে 80.76% পাইছো এতিয়া আমাৰ কি কৰিব লাগিব গ্ৰেড লিখিব লাগিব তো আপোনালোকে স্ক্ৰিনত দেখা পাই আছে আমাৰ গ্ৰেড ইয়াতে দিয়া আছে যদি আমাৰ 91 ৰ পৰা 100% পায় তেনেহলে A+ হ'ব যদি 81 ৰ পৰা 90 পায় তেনেহলে আমাৰ A হ'ব যদি আমাৰ 61 ৰ পৰা 80 পায় তেনেহলে B হ'ব আৰু যদি 41 ৰ পৰা 60 পায় আমাৰ C হ'ব আৰু 40 ৰ তলত হলে আমাৰ কি হ'ব D হ'ব আৰু যেহেতু ইয়াতে 80.76 পাইছে তো আমাৰ ইয়াৰ 81 ধৰিব লাগিব তো আমাৰ 81 হলে আমাৰ কি হয় A গ্ৰেড হয় সেই কাৰণে মই ইয়াতে A গ্ৰেড লিখিছো তো শিক্ষাগুৰুসকল এইদৰে আপোনালোকে টোটাল মাৰ্ক উলিয়াব পাৰিব গুণোৎসৱৰ মাৰ্ক উলিয়াব পাৰিব আৰু পাৰ্সেন্টেজ উলিয়াব পাৰিব আৰু টোটাল যি ফাইনেল ৰিজাল্ট আছে এইটো উলিয়াব পাৰিব তো ধন্যবাদ শিক্ষাগুৰুসকল আপোনালোকৰ যদি মোৰ ভিডিওটো ভাল লাগিছে তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু নটিফিকেশন বেল আইকন টাচ কৰি অল কৰি দিব ধন্যবাদ